গাৰ্লফ্ৰেণ্ডক মানে অলপ ভিডিঅ' মানে দেখুৱালো গাঁওখন আমাৰ পৰিৱেশটো কেনেকুৱা তাকে মানে অলপ দেখুৱাই আছো। মহাশয় আহি বহি গ'ল, এতিয়া আমি যাম বলক। তই পাইছা নাই? নমস্কাৰ বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক শেষলৈকে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ভাল লাগিলে থেংক ইউ। দেখিছে নহয় বহুত বেয়া হয় ৰাস্তাটো। পৰিৱৰ্তন হৈছে যদিও আমাৰ ঘৰৰ ফালে যোৱা ৰাস্তাটো বাৰু পৰিৱৰ্তন হোৱাই নাই আজিলৈকে। লগৰ এটাক উঠামগৈ এতিয়া গৈ। এতিয়া গৈ মই লগৰ এটাক উঠাম, লগৰটোক উঠাই এটা জেগাত যাম, জেগাটোও দেখাম আৰু গাড়ীৰ বিষয়ে কি কি হয় সকলোখিনি দেখাই দিম। এখন মোৰ গাড়ী হয়, কি কি লগালোঁ, এছ'চিয়েট কিমান দি ল'লোঁ। এইখন যদি গাড়ী ল'ম বুলি ভাবিছে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মিছ নকৰিব। লগৰটো ঘৰ আহি পাই গৈছোঁ বৰ্তমান, তাক মই ফোন কৰোঁ এতিয়া, ফোনটো কৰি মাতি আমি দুইটা গৈ আছোঁ। মোৰ লগৰটো আহি আছে, এতিয়া কাপোৰ পিন্ধিব চাগে, কাপোৰ পিন্ধি পেলাই আমি যাম। ফাইনেলি লগৰটো আহি বহি গ'ল, এতিয়া আমি আগুৱাওঁ বলক, আপোনালোকে ভিডিঅ'টো চাই থাকক। চেণ্টাৰ পাই গ'লোহি অলৰেডি, এতিয়া আমি চেণ্টাৰ পাই পেলাই যাম বিশ্বনাথ ঘাটৰ ছাইডে। বলক দেখাই আছোঁ কি কি চাব। ইয়াৰ লগতে মই আৰু এটা মোৰ গাড়ীখনৰ মানে যদি ভাবিছে এখন এল্টো গাড়ী মই কিনিম, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। এছ'চিয়েট কি কি লগাব পাৰি, কি কি ফিচাৰ্ছ আছে, সকলোখিনি মই দেখাই দিম। বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। কেমেৰাটো অলপ হিলি থাকিব পাৰে, কিয় মোৰ কোনো কেমেৰা ষ্টেণ্ড চিষ্টেণ্ড একোৱেই নাই, হাতৰে ধৰি ধৰি কেমেৰা কৰিব লাগে যে। এইটো পুলিচ ৰিজাৰ্ভ হ'ব ইয়াত আমাৰ। এতিয়া আহি পাই গৈছোঁহি আমি, আৰু অকণমান দূৰ আছে, বলক ভিডিঅ'টো চাই থাকক। বহুত দিছে গাল পৰিলে। এইটো ৰাস্তাত আহিছে, আমাৰ বহুত পুৰণি ৰাস্তা হয়। ইয়াত আগতে আমি বহুত খেলা ধূলা কৰোঁ, আহোঁ। বহুত দিনৰ মূৰত আজি আহিছোঁ বাৰু ভিডিঅ' এটা বনাম বুলি। এতিয়া পুলিচ ৰিজাৰ্ভ হৈ আছে ইয়াত। এই মই তুমি হেলা কি কৰিলে লগা নাই লগা এয়া চাওক, মানুহে বৰশী বাই আছে। আমাৰে গাঁৱৰ মানুহ হয় বাৰু গোটেইকেইটা। এয়া মাছৰ জান উঠিছে বোলে। পাইছে নাই মাছ? এইটো এটাই বাই আছে। পাইছা নাই? শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ, শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ, শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ, শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ। অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ। গাড়ীখনৰ আজি ক'ত কি হয়, কেনেকৈ হয়, সকলোখিনি দেখাই দিম। আপুনি যদি এনেকুৱা গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাব।
আজি অকল মই গাড়ীৰ বিষয়ে বনাম। মই বাইকৰ বিষয়ে বনাই থাকোঁ, আজি গাড়ীৰ বিষয়ে বনাম। মানে কাইলৈ এটা ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰত যাম। লগৰ এজনে মোক কৈছিলে ছেকেণ্ড হেণ্ড এনেকুৱা গাড়ী ডিলাৰ এটা আছে বুলি। কাইলৈ তাত যাম, তাত গৈ ছেকেণ্ড হেণ্ড গাড়ী দেখাম, কোনখন কিমান দাম। এনেকুৱা এল্টো আছে বোলে। এইখন চাই লওক। এছ'চিয়েট কি ফিটিং কৰিছোঁ মই, এছ'চিয়েট তেনেকুৱা ধৰণৰ একো ফিটিং কৰা নাই, অকল এটা স্পইলাৰ লগাইছোঁ। এইটো এটা স্পইলাৰ লগাইছোঁ, লগত ইণ্ডিকেটাৰ ফিটিং আছে, বেক লাইট ফিটিং আছে। এইডাল লগাই দিছোঁ মই আজি এনেই, ঘৰত আছিলে মানে অলপ নাতিলে গোটেইখনত লগাব। এইখন এতিয়া বলক ভিতৰখিনি দেখাই দিম কেনেকা হয়। এইটো এটা ওপৰত মই নাম লিখি দিছোঁ, ওপৰ চাইডটো এইটো। মোৰ গাড়ীখন এল্টো কি হয়, LXi VXi কি হয় মই কৈ দিম। বলক আগতে ভিতৰখিনি চাই লওক কি ফিচাৰ্ছ আছে। পেচেঞ্জাৰ ছাইডত আগত সোমাই লৈছোঁ, দেখাই লওঁ। তাৰপিছত ড্ৰাইভাৰ ছাইডত সোমাই আছোঁ। চিট কভাৰ ফিটিং আছে মোৰ। কেনেকৈ লাগিলে ক'ব। এনেকুৱা গাড়ী যদি আপুনি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইটো দেখিলে কিমান লৈছে গাড়ীখনৰ মই জনাই দিম। এল্টো 800 মোৰ কাৰখনে কিমান দিয়ে, 20ৰ পৰা 22 মাইলেজ দি আছে। আপোনালোকে লয় যদি ল'ব পাৰিব। মোৰ কোনো ডিলাৰ নহয়, কোনো হেৰি নহয়, মোৰ গাড়ীত যিমান পাইছোঁ এইটো কৈছোঁ আৰু 20ৰ পৰা 22 মাইলেজ পাই যাব। আৰু হাই স্পীড মই বেছি উঠোৱা নাই বাৰু, 140 উঠাইছোঁ। তাতকৈ উঠাব ভয় লাগে ন। AC এইটো চাউণ্ড ছিষ্টেম মই নিজে ফিটিং কৰি লৈছোঁ, কোনো গাড়ীৰ লগত অহা চাউণ্ড ছিষ্টেম নহয়। এইকেইটা বিটকেইটা মই নিজে লগাইছোঁ অনলাইনত লৈ। এইটো লগাইছোঁ শিৱ হনুমান লকেট, এইটো আপুনি লগাব পাৰে। এইটো গিয়াৰ পেডেল, স্পেচ আছে ইমান। এইটো চাওক, গ্লাছত এটা গ্ৰীণ কালাৰ পেপাৰ লগাই দিছোঁ। গ্ৰীণ কালাৰ পেপাৰ লগাব পাৰিব আপুনিও লগালে। মই গ্লাছটো উঠাই দেখাই দিম বাৰু। এইটো চাওক, লুকিং গ্লাছ দুখন মই এক্সট্ৰাকৈ লগাইছোঁ। বলক পিছৰ চাইডে দেখাই দিওঁ। এইটো চাওক, লেতেৰা হৈ আছে গাড়ীখন বহুত এইকেইদিন বৰষুণৰ কাৰণত। চিট কভাৰ পকেট আছে এক্সট্ৰা। এইটো এটা মই চাউণ্ড ছিষ্টেমৰ কাৰণে টুইটাৰ ফিটিং কৰি দিছোঁ। এন্ধাৰ হৈছে অলপ। এইটো পেট্ৰল ষ্টিকাৰ লগাই দিছোঁ, পেট্ৰলৰ। উইণ্ডোটো মই উঠাই দেখাই দিছোঁ। এইটো চাব, এইটো কালাৰটো দেখিলে, এইটো মই গ্ৰীণ কালাৰ পেপাৰ লগাই দিছোঁ এক্সট্ৰাকৈ। মোৰ গাড়ীটো চলিছে আপোনাৰ 9022 কিলোমিটাৰ চলিছে। এইটো দুটা পাৱাৰ উইণ্ডো আছে, ৰাইট লেফ্ট ফ্ৰণ্টত। পিছফালে আপোনাৰ নৰ্মেল হ'ব, পাৱাৰ উইণ্ডো নাই। এইটো আপোনাৰ পাৱাৰ ষ্টাৰিং হেণ্ডেল লগাই দিছোঁ এটা মই। এইটো ৰাষ্ট্ৰীয় পতাকা লগাই দিছোঁ, ঘড়ী এটা আছে, হনুমান আছে, আৰু এটা পাৰফিউম লগাই দিছোঁ। আৰু তেনেকুৱা এক্সট্ৰা মই একো লগোৱা নাই, লগামহে আৰু। এইটো কভাৰ এটা লগাই দিছিলোঁ, ষ্টাৰিং কভাৰ। ঐ যাওঁ, এইটো লগৰটো ক'ত গুচি গ'ল।
শেৱালি তুমি যাবাগৈ কুঁৱলী সিক্ত হৈ শেৱালি তুমি আহিবা ঐ শাৰদে কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী সিক্ত হৈ অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ ব'লা আমি এতিয়া বেলেগ ফালে গৈ আছো ন অঁ এতিয়া আমি এটা বেলেগ বস্তু চাম কি চাম দেখিব চাই থাকক ভিডিঅ'টো আপোনালোকক আচৰিত কৰি দিয়া বস্তু এটাকে চাম আৰু বেলেগ কি চাবনো মোবাইলটো এনেকুৱা এই গিলাচ বৰষুণ দিছে কেনেকা বেয়া ৰাস্তা আৰু গাড়ী অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া আমি পাহাৰৰ ওপৰত উঠিম ব'লক এইয়া পাহাৰ দেখিছে বেছি বহুত কষ্ট কৰিছে দেই ভাল লাগিছে কষ্ট ফল মিঠা হ'বই তাইক ছাবস্ক্ৰাইব কৰি দিব আকৌ ঐ মোৰ লগৰটো চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই মই লিংকটো দি দিম তোৰ শ্বেয়াৰ কৰি দিবা এইটো ব'লক এতিয়া আমি পাহাৰৰ ওপৰত উঠিম এই পাহাৰ যাবা গৰু আহি আছে দেখিছে কাটি দিলে তুমি শুৱালা জুকি এয়া পাহাৰ এয়া পাহাৰৰ ওপৰত উঠি গ'লো আমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকি তুমি শুৱালা জুকি জনী